সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। দেওবাৰে ঘৰুৱা মছলাৰে বনোৱা মাংসৰ জোলখন খাই বৰ ভাল লাগে নহয়নে? আজি সেই মাংসৰ জোলখনৰ ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। 700 গ্ৰাম মাংস নিমখ পানীৰে 4-5 বাৰ ভালদৰে ধুই ল'ব। এতিয়া তাত নিমখ, হালধি, মিঠাতেল, 2 চামুচ দৈ, 4-5 চামুচ নেমু ৰস দি ভালদৰে সানি পেলাব। খানা মাংসখিনি ঢাকুন দি অতি কমেও 1 ঘণ্টামানৰ বাবে থৈ দিব। বেছি সময় ৰাখিব পাৰিলে ভাল। এতিয়া কেৰাহীত তেল গৰম কৰি 2টা আলু 4ফালকৈ কাটি অলপ নিমখ ছটিয়াই ৰঙচুৱাকৈ ভাজি পেলাব। 80% সিজিলে আলু কেইটুকুৰা থাল এখনলৈ কাঢ়ি থ'ব। সেই একেখিনি তেলতে আধা চামুচ চেনি কেৰামেলাইজ কৰি ল'ব। লং, ইলাচি, ডালচেনি আৰু তেজপাত এখিলা তেলত দি দিলোঁ। 3টা মিহিকৈ কুটা পিঁয়াজ তেলত দি ভালকৈ ভাজিলোঁ। এচামুচ নিমখ দি দিলোঁ যাতে পিঁয়াজখিনি ভাজা সোনকাল হয়। এটা পাত্ৰত হালধি, জিৰা 2 চামুচ, ধনিয়া 3 চামুচ আৰু জলকীয়া গুড়ি 1 চামুচ দি অলপ পানী মিহলাই এটা মিশ্ৰণ বনাই পেলালোঁ। জ্বলা অৱশ্যে আপুনি নিজৰ সোৱাদ অনুসৰিও কম বেছি পৰিমাণে দিব পাৰে। এয়া দেখিছেনে পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া তাতে 2 চামুচ আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দিলোঁ। 1 মিনিট সময় ভাজিলোঁ গোন্ধ যোৱালৈকে। এতিয়া মাংসখিনি মেৰিনেট কৰি থোৱা মাংসখিনি তাতে ঢালি 2 মিনিট সময় কম জুইত ভাজিলোঁ। আকৌ 8 মিনিট সময় হাই ফ্লেমত ভাজিলোঁ। মাংসখিনি ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া বনাই থোৱা মছলাৰ মিশ্ৰণটো মাংসখিনিত ঢালি দি আকৌ ভাজিলোঁ। ঢাকুন মাৰি প্ৰায় 15 মিনিট সময় মাংসখিনি কম জুইত ভাজিলোঁ। মাংসখিনিত ভালকৈ মছলাখিনি লাগি যোৱাত আৰু তেল বেলেগ হৈ যোৱাত ভাজি থোৱা আলু কেইটুকুৰাও দি দিলোঁ। 1 চামুচ কষ্টুৰি মেথি হাতেৰে মোহাৰি দি দিলোঁ। এতিয়া জোখ অনুসৰি গৰম পানী মাংসখিনিত ঢালি দিলোঁ। এতিয়া ঢাকুন মাৰি আকৌ 15-20 মিনিট সময় মাংসখিনি সিজিবলৈ দিব। মাজে মাজে লৰাই থাকিব। এয়া দেখিছেনে মাংসখিনিত চাৰিওফালে তেল ওপৰলৈ উপঙি আহিছে। আলু সিজিলে এতিয়া শেষত আধা চামুচ জালুকৰ গুড়ি দি দিলোঁ। এয়া মাংসখিনিও খুব ভালকৈ সিজি আহিছে। হৈ যোৱাত ঢাকুন মাৰি 15 মিনিটমান সময় ৰাখি থ'লোঁ। এতিয়া বাতিত উলিয়াই মাংসখিনি ভাত বা ৰুটিৰ লগত পৰিৱেশন